তেওঁ ডেডিকেটেডো হয় দে তেওঁ মই এটা কথা কৈ দিওঁ তেওঁ মানুহে ভাবে যে জুবিন দাই মুডত কাম কৰে তেওঁ মুডত কাম নকৰে তেওঁ একশ্যনৰ ৰিয়েকশ্যন দিয়ে কিছুমান কমিটিত আমি দেখিছোঁ বিহু মঞ্চত আমি দেখিছোঁ জুবিনদাৰ খং উঠি যায় বেয়াকে কয় কমিটি ফালৰ পৰা কিবা এটা প্ৰব্লেম পাইছে তাৰ পাছতহে ৰিয়েকশ্যন এনেই কেতিয়াও জুবিন দাই তেনেকুৱা কাম নকৰে এনেই কাৰোবাক কেতিয়াও গালি নাপাৰে একশ্যনৰ ৰিয়েকশ্যন সদায় সেইটো কথা মই ক'ম কাৰোবাৰ লগত যদি কিবা খুটখাটকৈ লাগিছেও একশ্যনৰ ৰিয়েকশ্যন জুবিন দাই দেখিছে অনুষ্ঠানটো ভাল হোৱা নাই তাত প্ৰব্লেম আছে কিবা কিবি খেলি মেলি আছে হয়তো পইচাৰ ক্ষেত্ৰত হ'ব পাৰে বা কিবা কিবি অৰ্গেনাইজিং বা মেনেজমেণ্টৰ ক্ষেত্ৰত আছে তেতিয়াই জুবিন দাই কয় মই গান নাগাওঁ নহবা তেওঁ গানৰ প্ৰতি শ্ৰদ্ধা যিমান গান নাগাওঁ বুলি তেওঁ কেতিয়াও নকয় মই দেখিছোঁ ৰৈ বিনালটো দেখিছোঁ এটা যে চিনত আছে তেওঁ যে মাইকবিলাক যে এনেকৈ সেই চিনটোৰ পিছতো তো লগালগ আকৌ শ্ব' আছে তেওঁ শ্ব' কৰিবলৈ গৈছে সেইটো ৰাতি কিমান 8টামান বাজিছে তো লগালগ চেঞ্জ কৰি আকৌ শ্ব' কৰিবলৈ গৈছে আকৌ 2 ঘণ্টা ড্ৰাইভ কৰি গাড়ীত জাৰ্ণি কৰি পেলাই আকৌ মানে তেওঁ অনুষ্ঠান পৰিৱেশন কৰিবগৈ মানে ইমানটো লেভেলত ডেডিকেশ্যন আছে